কোৱাৰ দৰে সি আৰু বেয়া কাম কৰিব নোৱাৰে। নোৱাৰে প্ৰমাণ সোনকালে সি আহি পালে থানালৈ পঠিয়াই দিব। তেনেকুৱাকৈ আমি যদি আকৌ আহিব লগা হয় তেনেহ'লে ৰিজাল্টটো কিন্তু বেয়া হ'ব। কি অপৰাধ কৰিছে নকলে যে ছাৰ? শুনিলে কষ্ট পাব বুলি মই কোৱা নাছিলো, কিন্তু শুনিব খুজিছে যিহেতু শুনক। আপোনাৰ বাবাই ড্ৰাগছৰ ব্যৱসায় কৰিছে। কিয় ফোন কৰিছে? এইটো ক'ব লাগিব নেকি দেউতা? আপোনাৰ পুতেকৰ কাৰণে। মনে আকৌ কি কৰিলে? পুলিচে বিচাৰি আহিছিলে বোলে তাক ঘৰ। বৰ্তাই কিয়তো ভালদৰে নকলে, কিন্তু এইটোও ভালদৰে জানো আকৌ সি কাৰোবাৰ লগত মাৰপিট কৰি এইবোৰ কৰিছে। এতিয়া সোনকালে ঘৰলৈ লৈ আনক দেউতা, নহলে মই কৈ দিছো সি কিন্তু বৰবাদ হৈ যাব। জানো চেঞ্জ নহ'ব। এতিয়া তাক ভাল কৰি ৰাখিবা নে বেয়া হ'লে এৰি দিবা সেয়া তোমাৰ ওপৰত। মই নিজে একো কৰিম। কি কথা কয় দেউতা? আপুনি তাৰ বাপেক, আৰু কথা নামানিলে 2 চৰ লগাই দিব ভালকে। এই চৰ লগোৱাৰ অধিকাৰ নিজে নোহোৱা কৰি পেলাব। চাবাচোন আটাকো ঘূৰাই আনিব পাৰিব। মই বহুত চেষ্টা কৰিলো কিন্তু নোৱাৰিম। দেউতাই বহুত কষ্ট পাইছে কাৰণে এইবোৰ কথা ভাবিছে। আগলৈ কথাবোৰ একো বুজি নাপায়। আমি মাত্ৰ সুন্দৰ। এতিয়া তুমি একো কৰিবই নালাগে। যি কৰিব লাগে বছে কৰিব। কিন্তু পৰন্তু শব্দবোৰে বেকগ্ৰাউণ্ডটো বেয়া কৰে। তোমাৰ টকা তুমি সময়ত পাই যাবা। ডোন্ট ৱৰি। অকে, ৰাখো এতিয়া বা ৰাখিছো। হেল্ল' দত্তদা। হেল্ল' গজেন। এনেকে ৰৈ আছে যে আপোনালোকে? ফুকন, আপোনাৰ সৈতে কথা আছে। কওক না, আহক একেলগে বহি লওঁ। আহক গজেন, বহি লোৱা। আমি যিটো সুধো সঁচা উত্তৰটো দিলে ভাল পাম। ইয়াৰ মিছা কোৱাৰ বেকগ্ৰাউণ্ড নাই মোৰ, কোৱা না। ময়ো বিভাগ চক্ৰৱৰ্তীক আপুনি আগৰ পৰা জানে। তেখেতে কোম্পানী লোৱাৰ আগৰে পৰা তেখেতৰ লগত আপোনাৰ যোগাযোগ আছিলে। কি হ'ল আপোনাৰ বেকগ্ৰাউণ্ডটো কওক, মনে মনে কিয় আছে? নহয়, মানে মই আকৌ আপোনালোকৰ প্ৰশ্ন শেষ হোৱা নাই বুলি ভাবিছিলো। আচ্ছা, কি কৈছিলে? ময়ূৰ বিভাগ চক্ৰৱৰ্তীক মই আগৰ পৰা জানো নে নাই? ময়ূৰ বিভাগ চক্ৰৱৰ্তীয়ে এই কোম্পানী লোৱাৰ আগৰ পৰা মোৰ লগত যোগাযোগ আছিলে নে নাই? হয়নে? হয়, কওক। ক'বলৈ কি আছে, জানিবই লাগে। মই থাকো অসমত, তেখেত আছিলে হায়দৰাবাদ নে ক'ৰবাত। কেনেকৈ জানিম হে আগৰে পৰা? কথা সুধিলে অকণমান ভাবি চিন্তি সুধিব লাগে। আৰু আপোনালোক আমাৰ কোম্পানীৰ হাই লেভেল অফিচাৰ, এনেকুৱা থাৰ্ড ক্লাছ প্ৰশ্ন কিয় সোধে? বেয়া দেখি। আপুনি যদি আগৰ পৰাই তেখেতৰ লগত চিনাকি নাই তেন্তে তেখেত আহিয়ে আপোনাক প্ৰতিটো কামৰ দায়িত্ব দিলে কিয়? বেকগ্ৰাউণ্ডটো এতিয়াহে বুজিলো। দুয়োজন জ্বলিছে ন? কাম নাই আমাৰ। আপোনালোকৰ কাম নাই বুলি জানে কাৰণে নতুন ছাৰে মোক দায়িত্ব দিছে। তাতে আপোনালোক জ্বলিছে কিয়? ফুকন, ভাবি চিন্তি কথা কব। আপোনাক লৈ জ্বলিবলৈ আমাৰ একো নাই। কিন্তু ময়ূৰ ছাৰে এটা ডাঙৰ ষড়যন্ত্ৰ কৰি আছে। সেইটো কিন্তু কনফাৰ্ম। সেইকাৰণে আপোনাৰ পৰা জানিব বিচাৰিছো। হয় নেকি? মই কিন্তু বেয়া পোৱা নাই আকৌ সোধাৰ কাৰণে। এনেই আপোনালোকৰ সন্দেহটো নতুন ছাৰ কিডনেপিঙৰ লগত জড়িত বুলি কৰিছে ন? আপুনি কেনেকৈ জানিলে? তোমালোকে সেইদিনা মোক কোৱা নাছিলা? তুমি খুব পাহৰা দেই গজে। আপোনালোকে একো চিন্তা কৰিব নালাগে। মই তলে তলে খবৰ কৰিম আৰু কিবা যদি ইনফৰমেশ্যন পাওঁ আপোনালোকক জনাম। হ'বনে?
আপোনাৰ একান্ত বাধ্য গুঞ্জনমান বৰুৱাৰ এতিয়াও দেখা দেখি নাই যে? চিন্তা নকৰিব, সি নাহে, পলাল। অতি বিশ্বাসে কি কৰে দেখিলে নহয়? এতিয়া পাৰিবনে তাক ডিঙিত ধৰি চোঁচৰাই আনিব? গুঞ্জনমান বৰুৱাই এনেকুৱা ক্ৰাইম কৰিব নোৱাৰে। কি ক'ব এতিয়া? দাস ছাৰ, প্লিজ অলপ মনে মনে থাককচোন। চুপ! অফিচাৰে কথা পাতি থাকোতে চিপাহীয়ে মাজত মাত নামাতে। এতিয়া কওক ছাৰ, গুঞ্জনমান বৰুৱা নিৰ্দোষী বুলি? অযোগ্যতা আৰু সমীৰণ কৰিছে, মনক লৈ আহিব। আহক বাৰিষা কাটক পাত, ৰৈ যা পিন্ধি খাই যা ভাত। ছাৰ, আপোনাক মাজে মাজে পুলিচ নহয়, ধৰ্মগুৰু যেন লাগে। দাস, চৰি ছাৰ, মোৰ কাম এটা আছে। দাস ছাৰে কাক কেনেকে কথা ক'ব লাগে আজিলৈকে নিশিকিলে। এছাই যে কেনেকৈ হ'ল ভগৱানেহে জানে আৰু। মন নাহিল, তেওঁ ঘৰলৈ ঘূৰি অহাই নাই। মোৰ মতে তেওঁ আত্মগোপন কৰিছে ছাৰ। মানুহৰ লগত ডিল কৰিছো, সেই মানুহটো বেয়া ধান্দা কৰা মানুহ। এইবোৰ ড্ৰাগছ, হেৰইন, কোকেইন এইবোৰৰ। সেইটোতে পুলিচে তোক তেওঁৰ লগত ড্ৰাগছৰ কাৰবাৰ কৰ বুলি সন্দেহ কৰিছিল। মই ফুকন ছাৰৰ কথাখিনি ক'ব লাগিব। প্ৰয়োজন হ'লে সেই মানুহটোকে ধৰাই দিবা। তেখেতে কথাটো বুজিব। ৰাইট। ক'ত আছিল নেকি? মোৰ কাম এটা আছিল। চুপ! কামত আছিল নে পুলিচৰ পৰা পলাই ধৰিছিলি? ধনিকাই মৰি গ'ল তোৰ ধনিকাই। মানুহে খঙত ভুল কৰে, কিন্তু আনৰ অপকাৰ নকৰে। মই কি কৰিলো ধনিকাই কোৱাচোন? কি কৰিলো বুলি সুধিছ তই মোক? পুলিচে কিয় বিচাৰিছিল তোক জান? পুলিচ আহিছিল। অঁ, গোটেই ঘৰখন বিচাৰি তোক চালাক কৰিছে। ঐ, তোক পুলিচে কিয় বিচাৰিবলগীয়া হ'ল? তই কবিনে মই ক'ম? সিহঁতে মোক মিছাতে সন্দেহ কৰি আছে ধনিকাই। আচলতে আমি যাৰ লগত বিজনেছ কৰি আছিলো, সেই মানুহজনে বোলে ড্ৰাগছৰ ব্যৱসায় কৰে, আৰু তেওঁৰ লগত ডিল কৰাৰ বাবে ময়ো ফচি গলো। ঐ, তোক পুলিচে কিয় বিচাৰিবলগীয়া হ'ল? তই কবিনে মই ক'ম? সিহঁতে মোক মিছাতে সন্দেহ কৰি আছে ধনিকাই। আচলতে আমি যাৰ লগত বিজনেছ কৰি আছিলো, সেই মানুহজনে বোলে ড্ৰাগছৰ ব্যৱসায় কৰে, আৰু তেওঁৰ লগত ডিল কৰাৰ বাবে ময়ো ফচি গলো। কিমান ফাঁকি দিবি আৰু তই? তই পাণ্ডুলে টকা আনোতে মই সন্দেহ কৰিছিলো। তই কিবা নকৰিবলগীয়া কাম কৰিছ। নহ'লে কোন বিজনেছমেনে ইমান সোনকালে ইমান টকা ইনকাম কৰে? তই ক, কৰিব ইমান ইনকাম? নহয়, আচলতে ধনিকাই আমি যিটো বিজনেছ কৰো তাৰ বিষয়ে মই একোৱে নাজানো ধনিকাই। মোক বুজিবলৈ চেষ্টা কৰা ধনিকাই। ঐ, চিধাকে একো ক'ব নোৱাৰা হলি কিয়? তই সমাজখন নষ্ট কৰিব পৰাকে ড্ৰাগছৰ বিজনেছ কৰিব পৰা হলি বাবা? এনেকে চিঠি কৰিব? তোৰ নিজৰ লাজ নহয় কিন্তু এবাৰ ভাবি, তোক মই নিজৰ বুকুত সোমাই ডাঙৰ কৰা নাছিলো নে? লাজ পোৱা আৰু লাজ পোৱা। এতিয়ালৈকে মই তোমালোকে ভবাৰ দৰে একো কৰা নাছিলো, নকৰো। কিন্তু পুলিচৰ হাতত ধৰা দিম মই। ড্ৰাগছৰ বিজনেছ কৰিছো বুলি মই স্বীকাৰ কৰিম। ফাইনেন্সিয়েল ফাঁচি যি দিয়ে মই সকলো মানিলো। অন্তত তোমালোকে শান্তিত থাকিবা। কিয় ওলাই পুলিচে তোক বিচাৰি ফুৰিছে? মই থানালৈকে যাম। আৰে থানালৈ গ'লে চিধাই জেলত ভৰাই থব। চিধা 12-13 বছৰ জেল। বৰুৱাই ৰাখক। অন্তত তেতিয়া কিছুমান মানুহে শান্তি পাব। পাগলামি নকৰিবি। তই শুনচোন, মই বচাম তোক। এইবিলাক মানে
চান্দিনী কলৈ যোৱা পেহী বস্তিৰ পৰা আহো ইমান ৰাতি বস্তিলৈ কিয় ছাৰলৈ ফোন কৰিছিল কথাটো বোলে অলপ বেলেগ মই আহিলে আপোনাক কৈ দিম চব 1 মিনিট কি কথাটো বেলেগ মই এতিয়া আপোনাক চব ক'ব নোৱাৰিম পেহী পুলিচৰ কথাত মই বিশ্বাস নকৰো আগতেও পাই থৈ দিছো পুলিচে নিজৰ স্বাৰ্থৰ বাবে চব কৰিব পাৰে এনেকুৱা কথা মই খুব বেয়া পাওঁ চান্দিনী পুলিচে কি কৈছে সেইটো মোক কোৱা মই এবাৰ তাক লগ পোৱাৰ পিছতহে আচল কথাটো ক'ব পাৰিম পেহী মই জানো অচিচাৰে কোৱাৰ দৰে সি তেনেকুৱা এটা কাম কৰিব নোৱাৰে কিন্তু মোৰ ওপৰত বিশ্বাস ৰাখক পেহী তাক মই বেয়া হ'বলৈ দিব নোৱাৰো মই চব ঠিক কৰি দিম তই মোক ইয়ালৈ আনিছো যে একেটা কথাকে তোক কিমান বুজাম বে তই যাতে বিপদত নপৰ সেইকাৰণে হোটেললৈ আনিছো ইমান তই আৰু মই ইয়াতে নাথাকো আৰু মই কি বিপদত পৰিম একো নকৰাকৈ মই কিয় বিপদত পৰিম তেৰি বুজা নাই কিয় কেছটো অলপ বেলেগ কিন্তু পুলিচে প্ৰমাণ তোৰ এগেইনষ্টত পাইছে কি বোলোহে আৰু মই শুনিছোহে পুলিচকতো তই জানই কেছটো যেতিয়ালৈকে শেষ নহয় মিছাতে জেলত সোমাই দিব ফুকন ছাৰে তেনেকুৱা কেতিয়াও নকৰে তেখেতে ভালদৰে জানে মই কেনেকুৱা কেনেকে বুজাও তোক এতিয়া কেছটো ফুকন ছাৰহঁতত নাই ওপৰৰ পৰা অৰ্ডাৰ আহিছে চব মাথো ফুকন ছাৰক অৰ্ডাৰহে দিছে কি বুলি মানে সেই প্ৰপাৰলি মই নাজানো যে তোক পালে এৰেষ্ট কৰিব মানে সেই একাউণ্টটোৰ নামত আছিল যে কি ভাবি আছ তই আৰে ইহঁতে আমাৰ বিজনেছটো সাঙুৰি লৈছে তই টেনশ্যন নলবি মোৰ হাতত টকা পইচা আছিল যে দুদিনমান বিন্দাছ পাৰ্টি কৰিম কেছ ঠাণ্ডা হোৱাৰ পিছত আমি আকৌ ওলাই দিম কি ভবাত লাগিলি বে তই জেলত সোমালে চান্দিনীৰ কি হ'ব এবাৰ ভাবছো তাই কি কথা নাভাব কিয় আৰে মই চবটো ভালৰ কাৰণে কৰি আছো আচ্ছা কি বেংক খাবি ক মই লৈ আহো এবাৰ পুলিচে ফোন কৰিছিল নেকি কি ক'লে যা তা বকি চবে পাগল চবে সিহঁতে কোৱাৰ মতে সি তেনেকুৱা কাম কৰিবই নোৱাৰে তাকেহে কথাটো মই ভাবিছো ড্ৰাগছ নে কি সেই বস্তুটো বৰ বেয়া দেখোন এইটো কাম ভাবাই নকৰে কৰিবও পাৰে বাইদেউ আগলৈ নাযাওঁ নেকি তোৰ খালি খোৱাটোতেই যাব জীৱনৰ আগবয়স মদ খায়ে পাৰ কৰিলি এই ল'ৰাটো যে গধূলিলৈকে ঘৰ আহি পোৱা নাই মন কৰিছনে যোৱাৰ কথা কৈছ আহিব সদায় দেখোন দেৰিকে আহে সদায় দৰে আজিৰ কথাটো নহয় পিছে বিচাৰি আছে তাক কথাটো কোৱাৰ পিছতে সি গায়ব হৈ গৈছে বৰ্তা বৰ্তা উঠিলামা সি কলে গৈছে গধূলিতে এপাক আহিছিল পুলিচ অহা গম পাই সি আকৌ ক'ৰবালৈ ওলাই গুচি গ'ল এবাৰ পুলিচে ফোন কৰিছিল নেকি কি ক'লে যা তা বকি চবে পাগল চবে সিহঁতে কোৱাৰ মতে সি তেনেকুৱা কাম কৰিবই নোৱাৰে তাকেহে কথাটো মই ভাবিছো ড্ৰাগছ নে কি সেই বস্তুটো বৰ বেয়া দেখোন এইটো কাম ভাবাই নকৰে কৰিবও পাৰে যোৱাৰ লগটো ভাল নহয় নহয় তাৰ কথা কৈছ তই অৰ্জুন সি যিকোনো ধান্দা কৰিব পাৰে নাই অৰ্জুনে ইমান বেয়া ধান্দা কৰিব নোৱাৰে ক'ব নোৱাৰি ফকীৰামা অৰ্জুনক লগ পোৱা কেইদিন আৰু মই ভাৱ ভূতিবিলাক বৰ বেলেগ দেখিছো আৰু ইমান টকা দুইটা হাতত ক'ৰ পৰা আহিব সেইটোহে সন্দেহ হৈছে ফকীৰামা গাটো বেয়া লাগিছে নি ক'লৈ যাওঁ মই যাওঁগে ইয়াক বিচাৰি আনোগে পাগলটোৱে যিকোনো কাম কৰিব পাৰে তাৰ নিজৰটো ভাবিব পৰা শক্তি নাই ঐ তই ঘৰতে থাকিবি বাবা যদি আহে
তাক ফোন কৰিবলৈ কবি ফুকন ছাৰ কোন অ অৰ্জুন তুমি ইয়াত কি কৰিছা তোমাক দেখোন পুলিচে বিচাৰি ফুৰিছে কি কথা কয় বে একাউণ্ট চেকাউণ্ট চব তাৰ নামতহে আছিলে একাউণ্টছহে তাৰ নামত আছে বিজনেছ যে তোমাৰ লগত কৰি আছে সেইটো চবেই জানে অপে মই এতিয়া ফচিম নেকি গোটেই ৰাতি হোটেলত সেইটোৱে জ্বলাইছে এতিয়া আপুনি নজ্বলাব কিন্তু বছৰ মতে যদি তুমি কাম কৰা তোমাৰ কিন্তু একোৱেই নহয় মন পুলিচৰ হাতত নপৰালৈকে তুমি কিন্তু ফ্ৰণ্টলৈ নাহিবা দিমাগটো চেতিয়া গৈছে নেকি আপোনাৰ নিজে তাক লুকুৱাই থৈছে লুকুৱাই থাকিলে ধৰা পৰিব কেনেকৈ বেকগ্ৰাউণ্ড ষ্টৰিটো অলপ বেলেগ যে বছে মনক পলাতক অপৰাধী বনাইহে ধৰা দিয়াব কি হ'ল তোমাৰ একো ৰিয়েকশ্যন নাই যে শেষ মানে অচিটো ইটো ৰাখিছে এইপিনে চাওক তুমি মৰিবা এতিয়া মোকো মাৰিবা যোৱা ইয়াৰ পৰা কেনি যাওঁ আমেৰিকালৈ যোৱাগে তাত বিচাৰি নাপায়তো শেষ মোৰ ফালে চাই আহি আছে দেখোন বেকগ্ৰাউণ্ডটো শেষ নেকি বাৰু চান্দিনী 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 আকৌ বস্তিলৈ গ'লগৈ নেকি কিবা বেছি প্ৰব্লেম হৈছে নেকি ফোন এটাকে কৰো ৰ পেহী অ তুমি আছা অ কিবা কথা আছিলে নেকি পেহী কথা আছিল মানে কালি বস্তিৰ পৰা আহি তুমি মোৰ ওচৰলৈ নগলা যে তুমি আহিবা বুলি মই বহু ৰাতিলৈকে নোখোৱাকৈ আছিলো কালি ৰাতি অলপ বেছি দেৰি হ'ল যে সেইকাৰণে আপোনাৰ ওচৰলৈ নগলো তাক বিচাৰি ফুৰোতে দেৰি হৈ থাকে বিচাৰি ফুৰোতে মানে মন ঘৰলৈ অহাই নাই নেকি নাই মোবাইলটো অফ কৰি থৈছে নিজেতো পাগলে আমাক সকলোকে পাগল কৰি মাৰিছে মাৰিব এদিন চবকে চান্দিনী জানো তাক বেয়াকে ক'লে আপুনি বেয়া পায় ভাল পাই যে আপুনি তাক কিন্তু সেই পাগলে কামেই বেয়াকৈ ক'বলগীয়াকৈ কৰে কি কৰো আহি যায় কিমান বাৰ কৈছিল বোলো অৰ্জুনটোৰ লগত কোনো বিজনেছ কৰিব তোৰ দৰকাৰ নাই হাই এতিয়া বিজনেছ কৰি ফুচিছে নহয় বেয়া কামত এক মিনিট বেয়া কামত মানে কি কাম মই বিশ্বাস কৰা নাই পুলিচে কৈছে আমাৰ ই বোলে কিবা ড্ৰাগছৰ বিজনেছ কৰিছে কি ছাৰ পলাই আছে কি বেকগ্ৰাউণ্ড শুনিলো ছাৰ এক্টিং নকৰিব হে হৰি এক্টিং কৰা নাই ছাৰ মোৰ কথা কোৱাৰ ষ্টাইলটো এইটোৱেই ষ্টাইলটো সলনি কৰক নহ'লে মই খুব সোনকালে আপোনাকে সলনি কৰিম বেকগ্ৰাউণ্ডটো নুবুজিলো ছাৰ পুঠি খলিহনাৰ লগতে ৰৌ বৰালিৰ হাতত পৰিব